এটি সুকোমল উমাল পুৱাৰ কাহিনী। বেলিটিয়ে খিলখিলাইছে, সকলো ব্যস্ত ৰং ৰহইচ অথবা কৰ্তব্য। হঠাৎ এজাক আবতৰীয়া বিষময় বতাহ বলিল, বিয়পি পৰিল তুমি হেনো নাই। স্তব্ধ হৈ পৰিছিল চলন্ত বতাহ কিম্বা সূৰুজৰ হেঙুলি কিৰণ। স্তব্ধ হৈ পৰিছিল হৃদস্পন্দন। আকাশত কলা মেঘে চানি পেলাইছিল। অশ্ৰু গভীৰ কপা কপা কণ্ঠেৰে সকলোৰে মনত বিষাদ গভীৰ এটাই প্ৰশ্ন, এয়া অবাস্তৱ সপোন নহয়তো? কেনেকৈ হ'ব পাৰে এয়া? তুমিতো মাটিৰ সন্তান, গছ লতা চৰাই চিৰিকটি পশু পক্ষীৰ সন্তান। আৰ্তজনৰ বিষাদৰ মুখত অমৃত বৰষিব পৰা ন সুৰুজ তুমি। পাৰিলে উভতি আহা, ৰৈ ৰৈ বিলাইছো। ইমান মন গৈছে নে শুবলৈ? উভতি আহা, উভতি আহা। নামঘৰৰ বাকৰিত কিবা মছজিদ গীৰ্জা আলিয়ে পদূলিয়ে সকলোৰে মনত এটাই প্ৰশ্ন, এটাই প্ৰশ্ন, এটাই প্ৰশ্ন। ইমান সোনকালে এন্ধাৰ হোৱাৰ কথা নাছিল দেখোন। আবাল বৃদ্ধ বনিতা সকলোৰে মুখত এতিয়া মাথো এটাই চিঞৰ, এটাই চিঞৰ, এটাই চিঞৰ। জয় জুবিন দা, জুবিন দা অমৰ হওক।